खुलुमबाय बयखौबो बे मोनाबिलि समाव आङो मोननैसो सुंद' आपडेट लानानै फैलायबाय रायजोफोर बिटिआर गोजोन जोबथा जानाया 4 बोसोर आबुं जाबाय बे 4 बोसोराव बिटिआर सरकारा रायजो राजाफोरनि थाखाय मा खामानि मावनानै होनो हादों आरो हायाखै बिनि सायावहाय इउपिपिएल दोलोनि गाहाय नेहाथारि राजु नार्जारि आरो बिटिआरनि सीएम मानग्रा प्रमद बर' बिथांमोना खौरांगिरिनि सिगाङाव रोखायैनो फोरमायनायखौ बे समावहाय नुनो मोननाय जादों थारैनो इउपिपिएल दोलोनि गाहाय नेहाथारि राजु नार्जारि आरो बिटिआरनि सीएम मानग्रा प्रमद बर' बिथांमोना खौरांगिरिनि सिगाङाव मा बाथ्रा फोरमायदों नोंथांमोना बे भिडिअखौ जोबजासे नायनानै लादो 4 বছৰ হল এটোৱে ডাঙৰ কথা এমাহ পিছতে সৰকাৰটো ভাঙাব বিচাৰিছিল আৰু আগৰ সময়ত অপজিশনৰ পৰা সদায় এক মাহ এক সপ্তাহ সৰকাৰ ভাঙিম এনেকা এটা কিবা কৰি আছিল কিন্তু আমাৰ ফোকাসটো আছিল যে বিটিসি অঞ্চলত শান্তিটো কেনেকৈ ঘূৰি আনিব পৰা যায় নিৰাপত্তাটো কেনেকৈ এনশিওৰ কৰিব পৰা যায় আৰু যিখিনি বেসিক ফাউন্ডেশন এইখিনি আমি সরকার গঠন কৰাৰ লগে লগে যেটো কৈছিল আমি পিস স্মার্ট এন্ড গ্রিন বিটিসি এটো আমি বেসিক ফাউন্ডেশনটো কৰিব পাৰিছো বুলি মই বিশ্বাস কৰিছো কাৰণ ইয়াৰ ওপৰত সংগতি ৰাখি আমি এতিয়া কাম কৰিছো বদলেনখন 4 বছৰ পিসফুল হল প্ৰায় 3-4 দশকৰ পিছত 4 বছৰ একেলগে পিসফুল হোৱাটো এটো সবৰ কাৰণে এটা আনন্দৰ এটা বিষয় হয় ইয়াৰ পিছত যেটো আমি কৈছো গ্ৰীণ মিশন গ্ৰীণ বডলেণ্ড আগতে বডলেণ্ডখন খুব খেউজিয়া আছিল কোকৰাঝাৰখন খুব খেউজিয়া আছিল গছ গছনি ভৰপুৰ খুব প্ৰাকৃতিক বহুত ধনী হৈ আছিল কিন্তু যোৱা কেবা দশকত ইয়াৰ বনবিলাক ধ্বংস কৰা হল বিভিন্ন কাৰণত ওয়াইল্ড লাইফ বিলাকো ধ্বংস কৰা হল এটো ৰিগেইন কৰাৰ কাৰণে আমি বহুতখিনি কাম কৰিলো আৰু 4টা বছৰত দুটাকৈ নতুনকৈ নেশনেল পাৰ্ক আমাৰ ৰায়মনা আৰু সিকনাজাৰ আমি ডিক্লেয়াৰ কৰিব পাৰিছো আৰু তাত গুটি কমেও আমাৰ প্ৰায় 800 স্কয়াৰ কিলোমিটাৰ যিখিনি ফৰেষ্ট এৰিয়া হিটো আমি কনজাৰভেশনত আকৌ আনিব পাৰিছো সো গ্ৰীণ বডলেণ্ডৰ পিনে আমি বহুতখিনি আগবাঢ়ি গৈছো স্মাৰ্ট বিটিআৰৰ ক্ষেত্ৰত আমি 10খন কাউন্সিলৰ ভিতৰত আমি প্ৰথম কাউন্সিল যত অফিস আমি আৰম্ভ কৰিছো আৰু ইয়াৰ লগতে আজি ভূমি গুটে ল্যান্ড ডকুমেন্ট ডিজিটাইজ কৰা হল ল্যান্ড যিবিলাক ভূমিৰ কামবিলাক আমি এতিয়া অনলাইন যোগেদি কৰিবলৈ পাৰিছো ইয়াৰ লগতে আমি আৰু বাকিখিনি যিবিলাক গ্ৰিভেন্সেস আছে সেইবিলাকো অনলাইনেদি এতিয়া কৰা আৰম্ভ কৰিছো আমাৰ যেটো ট্যাক্স ৰেভিনিউ কালেকশন এইবিলাক অনলাইনেদি কৰিছো গতিকে 2খন কাউন্সিলৰ ভিতৰত আমি প্ৰথম কাউন্সিল যোনে নেকি স্মাৰ্ট অফিসৰ কাৰণে অফিসৰ কাৰণে কাম কৰিব পাৰিছো আৰু গুড গভৰ্নেন্সৰ কথাটো আমাৰ এটা প্ৰিন্সিপল হিচাপে লৈ কাম কৰিছিলো এতিয়া ভাইব্ৰেন্ট বিটিআৰ মিশনৰ আন্ডাৰত আমাৰ ভিসিডিসি লেভেলৰ পৰা কাউন্সিল লেভেললৈকে আমি প্ৰত্যেক মাহত ৰিভিউ মিটিং কৰা বিভিন্ন প্ৰবলেমছ বিলাক সমাধান কৰা এই কামবিলাক কৰিছো আৰু আপোনালোকক মই কবলৈ পাই আনন্দিত হৈছো 2 মাহৰ ভিতৰত প্ৰায় 1 লাখ আমি মানুহ পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিলো এটো আমাৰ কাৰণে ডাঙৰ এচিভমেন্ট গতিকে আজি বিটিআৰ অঞ্চলত আৰু এটা প্ৰত্যাহ্বান আছিল যে জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় নাইকিয়া হৈ গৈছিল এটা জনগোষ্ঠী আনটো জনগোষ্ঠী ঘৃণা কৰা ভয় কৰা শংকা এনেকুৱা এটা পৰিৱেশ আছিল আৰু এই 4টা বছৰত এতিয়া বড়ো এই কথাবিলাক মানুহে আলোচনা নকৰে গতিকে আজি 4টা বছৰ কমপ্লিট হোৱাৰ লগে লগে আমি এইখিনি কামটো কৰিব পাৰিছো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে তেখেতে 2020ত আমাক মাৰ্গদৰ্শন কৰিলে এটা সিদ্ধান্ত দিলে চুক্তিৰ কাৰণে আজি শান্তি আহিল আমি ধন্যবাদ দিব লাগিব ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক তেখেতৰ একদম বোল্ড ইনিচিয়েটিভত আমাৰ চুক্তিখন হৈছিল তেখেতে প্ৰেজেন্ট আছিল আৰু চুক্তি হোৱাৰ পিছত 2-3 বাৰ আমাৰ বডলেণ্ডত আহি গল প্ৰত্যেকটো মুহূৰ্তক আমাক মানে তেখেতে খবৰ লয় তেখেতে সদায় আমাক মানে বিভিন্ন দিশত আমাক ইনস্পায়াৰ কৰে গতিকে তেখেতক ধন্যবাদ দিব লাগিব আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী এই সময়ত তেখেতে মুখ্যমন্ত্ৰী নাছিলে তথাপিতো শান্তি চুক্তিত তেখেতে সকলোতকৈ বেছি তেখেতে দায়িত্ব লৈছিল আৰু শান্তি চুক্তি 2020ত কৰিছিল আৰু মুখ্যমন্ত্ৰী হোৱাৰ পিছত বডলেণ্ডখন ভাৰতৰ অইন অঞ্চলৰ নিচিনা অসমৰ অইন ডিস্ট্ৰিক্ট বিলাকৰ নিচিনা উন্নত হ'ব লাগে ইয়াৰ কাৰণে আমাক সকলো দিশৰ পৰা সহায় কৰি আছে মই তেখেতক ধন্যবাদ জনাইছো আৰু সকলোতকৈ আৰু এবাৰ মই ধন্যবাদ দিব বিচাৰিছো যে বডলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণে যিয়ে নেকি পৰিৱৰ্তন বিচাৰিছিল শান্তি বিচাৰিছিল ভাল এটা পৰিৱেশ বিচাৰিছিল সো তেখেতসকলে আমাক ভালকৈ কাম কৰিবলৈ সুযোগ দিছে 2-এজন মানুহৰ ক্ৰিটিসিজম চলি আছে থাকিব এটো বিৰোধী গণতন্ত্ৰ থাকে এটো আমি ইমান চিন্তা কৰা নাই কিন্তু পাব্লিক এজ এ হোল বিভিন্ন জনগোষ্ঠী বড়ো আদিবাসী ৰাজবংশী মাইনৰিটি বঙালী যিমান জনগোষ্ঠী আছে আমাৰ সেই সকলো জনগোষ্ঠীয়ে আমাক সহায় কৰিছে এই কাৰণে মই ধন্যবাদ জনাইছো আমাৰ ইউপিপিএল বিজেপি
যে এনডিএ সরকার আছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত এইটো অহাকালি 4 বছৰ কমপ্লিট হ'ব 4 বছৰ যে আমি ইমান ধুনীয়াকৈ সাকসেসফুলি আৰু ইফেক্টিভলি বহুত ভালকৈ অতিবাহিত কৰিব পাৰিলো সৰকাৰত বহি ৰাইজক সেৱা আগবঢ়াব পাৰিলো শান্তি আনিব পাৰিলো উন্নয়ন আনিব পাৰিলো আৰু ৰাজনৈতিকভাৱে বহুত আগুৱাই আহিব পাৰিলো ইয়াৰ কাৰণে মই আমাৰ বড়োলেণ্ড অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজক আন্তৰিক ধন্যবাদ দিছো ৰাইজৰ আশীৰ্বাদ ৰাইজৰ মৰম ৰাইজৰ স্নেহ ৰাইজৰ সমৰ্থন লৈ আমি বিগত 4টা বছৰ বড়োলেণ্ড অঞ্চলত যি 40-50 বছৰ হ'ব পৰা নাছিল শান্তি স্থাপনৰ যে কাম শান্তি স্থাপন আমি কৰিব পাৰিলো আমি বিভিন্ন উন্নয়নৰ কাম আমি কৰিব পাৰিলো ইউপিপিএল আৰু বিজেপিৰ নেতৃত্বত আপোনালোকে জানে যে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ সহায়ত আৰু ভাৰতৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমাৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ আশীৰ্বাদত আমি বড়োলেণ্ড অঞ্চলত আমূল পৰিৱৰ্তন আনিবলৈ আমি সক্ষম হৈছো আমি ভাবিব নোৱাৰা কথা যে আমাৰ অঞ্চলত 4টা-5টা দশকৰ পিছত শান্তি স্থাপন হ'ব আৰ্মি কেম্প নোহোৱা হ'ব আমাৰ যুৱক যুৱতীসকল উগ্ৰপন্থী সংগঠনত যোগদান নকৰিব তেনেকুৱা ভাবিব নোৱাৰা কথা আমি কৰিবলৈ সক্ষম হৈছো একমাত্ৰ আমাৰ বিটিআৰৰ মাননীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ অসমৰ কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত এইটো সম্ভৱ হ'ব পাৰিছে আমি আজিৰ এই সন্ধিক্ষণত বড়োলেণ্ড অঞ্চলৰ বা অসমবাসী ৰাইজক আমি ইউপিপিএল দলৰ তৰফৰ পৰা বহুত ধন্যবাদ দিছো তেখেতসকলক আন্তৰিক ধন্যবাদ আমি জ্ঞাপন কৰিছো তেখেতসকলৰ সহায় সহযোগিতা অবিহনে তেখেতসকলৰ সমৰ্থন অবিহনে এই কামটো সম্ভৱপৰ নহলহেঁতেন আপোনালোকে জানে বিগত 4টা বছৰ ধৰি আমাৰ যে বিৰোধী দলসকল আছে এটা নেগেটিভ কেম্পেইন আমাৰ এগেইনষ্টত চলাইছিল সৰকাৰ গঠন কৰাৰ পিছদিনাখনৰ পৰাই তেখেতসকলে কৈছিল যে ইউপিপিএলৰ সৰকাৰ 6 মাহতে ভাঙিব 6 মাহও নাথাকিব 6 মাহ উকলি গ'ল এমএলএ ইলেকশ্যন আহিল তেতিয়াও তেখেতসকলে কৈছিল যে আমাক ভোট দিয়ক ইউপিপিএলৰ সৰকাৰ আৰু নাথাকে এই সৰকাৰ ভাঙিম সৰকাৰ নাথাকে সৰকাৰ চলাব নোৱাৰে এনেকুৱা এটা নেগেটিভ কেম্পেইন চলোৱা সত্ত্বেও 4 বছৰ সাকসেসফুলি আৰু ইফেক্টিভলি আমাৰ ইউপিপিএল আৰু বিজেপিৰ সৰকাৰটো বিটিআৰ অঞ্চলত থাকিল আৰু আমাৰ হাতত 1 বছৰ আছে এই 1 বছৰতো আপোনালোকে চাব যে আমি একটা ৰিভলিউশনাৰী কাম আমি কৰি যাম বিগত 4টা বছৰত আপোনালোকে জানে যে আমাৰ এনডিএ সরকার বিটিআর যে এনডিএ সরকার আছে ইউপিপিএল আৰু বিজেপি 2,20,000 পৰিয়ালৰকে অধিক মানুহক মাটিৰ পাট্টা দিলে আজিৰ তাৰিখত মাটিৰ কাম আপোনালোকে বেছিমুটি এটা পোৰ্টেল যে আছে অনলাইন ভাবে আপোনালোকে কৰিব পাৰে কোনো ফিজিক্যালি অফিসত নযোৱাকৈ মাটিৰ বহুত কাম আপোনালোকে বেছিমুটিৰ দ্বাৰা দি আপোনালোকে কৰিব পাৰে দ্বিতীয়তে আপোনালোকে চাব সুপাৰ 50 নিচিনা কোৱালিটি এডুকেশ্যন লগতে এটা এডুকেশ্যনৰ ফিল্ডত শিক্ষাৰ জগতত কম্পিটিটিভ এটা এনভাইৰনমেন্ট আনিবলৈ ওডোফা সুপাৰ 50 মিশন কৰা হৈছে প্ৰত্যেকটো বছৰ 4টা আমাৰ ব্যাচ স্কুল ইঞ্জিনিয়াৰিং কাৰণে 50 জন মেডিকেলৰ কাৰণে 50 জন ইউপিএসসিৰ কাৰণে 50 জন আৰু এপিএসসিৰ কাৰণে 50 জন প্ৰত্যেক বছৰে 200 কে 4টা বছৰ 800 যুৱক যুৱতীসকলক আমি ফ্ৰী অফ কষ্ট কোচিং আমি দিলো আপোনালোকে জানে যে মাইনাও সৰাং আঁচনিৰ আন্ডাৰত 9,800 আত্মসহায়ক গোটক আমি
৭৫,০০০ টকাৰ প্ৰথম কিস্তি ২৫,০০০ আমি দিলো। এইটো বছৰৰ ভিতৰতে, এইটো ফাইনেন্সিয়েল ইয়াৰৰ অৰ্থনৈতিক বছৰৰ ভিতৰতে আমি আকৌ ৬,০০০ সেলফ হেল্প গ্ৰুপক ৭৫,০০০ৰ প্ৰথম কিস্তি ২৫,০০০ আমি দিবলৈ গৈ আছো। আলাৰী চেৰাং বিথাংখীৰ আণ্ডাৰত প্ৰত্যেকটো সমষ্টিত ৪০টা সমষ্টিত আমি মন্দিৰ, মছজিদ, গীৰ্জা, ধৰ্ম অনুষ্ঠানবিলাকক ২ লাখ টকাকে আমি আৰ্থিক সহায় আমি আগবঢ়ালো। অঞ্চাই বিথাংখী বুলি এটা আঁচনি আমাৰ আছে। প্ৰত্যেকটো বিটিআৰৰ সমষ্টিত ২০০কৈ মহিলা ব্যৱসায়ী যি ৰাস্তা ঘাটত মানে চব্জি বিক্ৰী কৰে, কমলা বিক্ৰী কৰে, কাপোৰ বিক্ৰী কৰে, মাছ মাংসৰ ব্যৱসায় কৰে, তেখেতসকলক আমি ৫,০০০ টকাকৈ আৰ্থিক অনুদান আমি দিছো অঞ্চাই বিথাংখীৰ আণ্ডাৰত। জ্ঞান চেৰাং বুলি আমাৰ এটা বিথাংখী আছে, আঁচনি আছে। জ্ঞান চেৰাং বিথাংখীৰ আণ্ডাৰত গৰীব দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক আমি প্ৰত্যেকটো বছৰত প্ৰত্যেকটো বিটিআৰৰ পৰিষদীয় সমষ্টিত ২০০কৈ দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীক আমি ৫,০০০ টকাকে আমি আৰ্থিক অনুদান আমি দিলো। তেনেকে আপোনালোকে আমাৰ বিগত ৪টা বছৰৰ যে পাৰফৰ্মেন্স এইটো যদি চাই, তেনেহলে আমাৰ বিটিআৰ কাউন্সিলটো গঠন হোৱাৰ পিছত ২০০৩ চনৰ পিছত ২০২০ চনলৈকে আপোনালোকে এইটো দেখা পোৱা নাছিল। প্ৰথমবাৰৰ কাৰণে আমাৰ বডলেণ্ড অঞ্চলত শান্তিৰ নায়ক প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰ চুক্তি হোৱাৰ পিছত অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন, ৪টা ফেকশ্যন, নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড আৰু বিভিন্ন বড়ো সংগঠনৰ চুক্তি স্বাক্ষৰ কৰাৰ পিছত আৰু শান্তিৰ নায়ক প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰ গঠন কৰাৰ পিছত যি স্থায়ী শান্তি বডলেণ্ড অঞ্চলত ঘূৰি আহিল, ইয়াৰ পিছত যে গঠনমূলক কাম আমাৰ ইয়াতে আৰম্ভ হ'ল। ইয়াতে প্ৰায় 1000 কিলোমিটাৰৰ ওপৰত ৰাস্তা নিৰ্মাণ কৰা হ'ল, নতুন ৰাস্তা নিৰ্মাণ কৰা হ'ল। বিভিন্ন মানে শোচনীয় অৱস্থাত থকা ৰাস্তা, দলং এইবিলাক সব মেৰামতি কৰা হ'ল। আপোনালোকে দেখা পাইছে, আজি ৰাতিপুৱাই মই চাই আহিলো, বিগত 20টা বছৰ আমাৰ যদিও বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন কাউন্সিল ইয়াতে গঠন হৈছে, আমাৰ ইলেক্টেড মেম্বাৰ বিলাকৰ কাৰণে, MCLA EM বিলাকৰ কাৰণে কোৱাৰ্টাৰ নাছিলে। আমাৰ কোৱাৰ্টাৰটো হৈ উঠিল বাউখুংগ্ৰী পাহাৰৰ তলতে, আমাৰ কোৱাৰ্টাৰটো হৈ উঠিল। অতি সোনকালে এইটো উদ্বোধন হ'ব। এইটো ডাঙৰ এটা আমাৰ সাকসেস হৈছে। আপোনালোকে জানে যে বিটিআৰ চুক্তিৰ পিছত আমাৰ UPPLৰ নেতৃত্বত আমাৰ কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত বড়ো ভাষাটো আজি অসমত এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হ'ল। বড়ো মাধ্যমৰ এটা ছেপাৰেট ডাইৰেক্টৰেট হ'ল। বিটিআৰ চুক্তি হোৱাৰ পিছত 60টা নতুন গাঁও আমাৰ বিটিআৰ কাউন্সিলত অন্তৰ্ভুক্ত হ'ল। বিশ্বনাথ আৰু আমাৰ যি শোণিতপুৰ জিলাত 60টা যি বড়ো ৰেভিনিউ গাঁও এইবিলাক অন্তৰ্ভুক্ত হ'ল। আমাৰ অসমৰ ভিতৰতে আৰু এটা বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল গঠন কৰা হ'ল। তো বিভিন্ন তেনেকুৱা কাম আমাৰ চৰকাৰৰ দিনত, যেহেতু আমি অসম চৰকাৰৰ সহযোগী দল হয়, NDA, UPPL, AGP আৰু BJPৰ অসম চৰকাৰ হয়, আৰু দিল্লীতো আমাৰ দুজন MP নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স যে আছে, এইটো আমি সমৰ্থন জনাই দিল্লীতো আমি NDA চৰকাৰত আছো। গতিকে দিল্লী, দিছপুৰ আৰু কোকৰাঝাৰৰ চৰকাৰে আমাৰ যে বিগত 4 বছৰ আমাৰ UPPL BJPৰ যে বিটিআৰ চৰকাৰ, ইয়াতে বহুত ৰেপিডলি, বহুত স্পীডত কাম কৰি আমি আপোনালোকে নিজে দেখা পাইছে যে আমাৰ অঞ্চলত এটা আমূল পৰিৱৰ্তন আহিছে। উন্নয়নৰ নতুন এটা জয়যাত্ৰা ইয়াতে হৈছে। এই কাৰণে আমি আমাৰ বড়োলেণ্ডবাসী ৰাইজক কোটি কোটি ধন্যবাদ দিছো। তেখেতসকলৰ আমি চিৰকৃতজ্ঞ যে তেখেতসকলে আমাক আশীৰ্বাদ জনাইছে, সমৰ্থন জনাইছে, আমাক সদায় সহযোগিতা আগবঢ়াইছে। আমি আশা ৰাখিছো ভৱিষ্যততো আমাক বড়োলেণ্ডবাসী ৰাইজে আমাক সমৰ্থন জনাই যাব, আমাক আশীৰ্বাদ দিব, আমাক সহায় সহযোগিতা আগবঢ়াব, যাতে আমি বড়োলেণ্ডবাসী ৰাইজক সদায় সেৱা কৰি যাব পাৰো। তেখেতসকলৰ
মানে সদায় মংগল কামনা কৰি আজিৰ প্ৰেছ বাৰ্তা ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।